সকলো ছাত্ৰ ছাত্ৰীক MI টিউশ্যনলৈ স্বাগতম জনাইছোঁ। আমি পঢ়াই আছিলোঁ কি দ্বিঘাত সমীকৰণ, যিটো আমাৰ আছিল দ্বিঘাত সমীকৰণৰ। এই দ্বিঘাত সমীকৰণটো আমি তিনি ধৰণে সলভ কৰিব পাৰোঁ। আমাৰ কি আছিল দ্বিঘাত সমীকৰণ? এই দ্বিঘাত সমীকৰণ সাধাৰণতে আমি কি তিনিটা ধৰণে সলভ কৰিম। এক নম্বৰ আছিল আমাৰ কি হয়, আৰু যিটো দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো আছিল কি ax স্কয়াৰ প্লাস bx প্লাস c, ax প্লাস bx প্লাস c ইকুৱেল টু 0। ইয়াত আমাৰ কি হয় যে a ডাজ নট ইকুৱেল টু কি হ'ব 0 হ'ব নোৱাৰে, a মানটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে। আৰু তোমাৰ কি হয় যেতিয়া a b c বিলংস টু r, মানে এইবিলাক কি হ'ব আমাৰ কি গোটেইখিনি বাস্তৱ সংখ্যা হয়। সেই ক্ষেত্ৰত আমি এই যিটো আমাৰ দ্বিঘাত সমীকৰণ আছে, এই দ্বিঘাত সমীকৰণটো আমি সাধাৰণতে কি তিনি ধৰণে কি কৰিব পাৰোঁ সমাধান কৰিব পাৰোঁ। এক নম্বৰ আছিল কি উৎপাদীকৰণ পদ্ধতি। কি আছিল উৎপাদীকৰণ পদ্ধতি? উৎপাদীকৰণ এক নম্বৰ আছিল কি উৎপাদীকৰণ পদ্ধতি। দুই নম্বৰ আছিল তোমাৰ যেটা আমাৰ উৎপাদীকৰণ পদ্ধতি। এই উৎপাদীকৰণ পদ্ধতিটো আমাৰ ইতিমধ্যে ক্লাস হৈ গ'ল। আমি এতিয়া কৰিম যেটো আমাৰ হ'ব সেইটো হ'ল কি বৰ্গ সম্পূৰণ পদ্ধতি। বৰ্গ সম্পূৰণ পদ্ধতি। তাৰপিছত আহিব আমাৰ কি 3 নম্বৰটো আহিব দ্বিঘাত সূত্ৰ। সো এক নম্বৰটো কি হ'ল উৎপাদীকৰণ পদ্ধতি। আমাৰ এই তিনিটা ধৰণে আমি সাধাৰণতে কি কৰিম এই দ্বিঘাত সমীকৰণৰ যিটো গণিতবিলাক আছে এই গোটেইখিনি আমি প্ৰবলেমছখিনি কি সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। তো আমাৰ এক নম্বৰটো হ'ল কি উৎপাদীকৰণ পদ্ধতি। উৎপাদীকৰণ পদ্ধতিটো ইতিমধ্যে আমি ক্লাছটো কৰিছোঁ। আমি নেক্সট কি কৰিম যেটো আমাৰ আজি আমি আৰম্ভ কৰিম কি বৰ্গ সম্পূৰণ পদ্ধতি, আৰু আমাৰ নেক্সটত থাকিব কি দ্বিঘাত সূত্ৰ। এই তিনি ধৰণে আমি সাধাৰণতে কি কৰিব পাৰোঁ এইবিলাক আমি সমাধান কৰিব পাৰোঁ। আমাৰ যিটো দ্বিঘাত সমীকৰণৰ সূত্ৰ আছে এই দ্বিঘাত সমীকৰণৰ অংকবিলাক কৰাৰ ক্ষেত্ৰত আমি কৰিম কি বৰ্গ সম্পূৰণ পদ্ধতি। সো বৰ্গ সম্পূৰণ পদ্ধতি কৰাৰ ক্ষেত্ৰত আমাৰ এটা কথা হ'ল কি দুটা বস্তু সদায় মনত ৰাখিব লাগিব। বৰ্গ সম্পূৰণ মানে বৰ্গ কৰা যিটো স্কয়াৰ বুলি কওঁ, কিন্তু এই ক্ষেত্ৰত a প্লাস এনেকুৱা হ'ব যে ইফালে কিবা আমাৰ অংক থাকিল স্কয়াৰ সমান সমান ইফালে কিবা থাকিল স্কয়াৰ। সো এনেকুৱা টাইপৰ অংকবিলাক আমি ওলাই থাকিম। এনেকুৱা কৰি আমি কি এই যিখিনি অংক আছে এইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। সো আমাৰ এই ক্ষেত্ৰত দেখা গ'ল কি যে আমি যি বৰ্গ সম্পূৰণ পদ্ধতি আছে আমি সদায় বৰ্গ সম্পূৰণ পদ্ধতি অংকবিলাক আমি সদায় a প্লাস b হোল স্কয়াৰ আৰু a মাইনাস b হোল স্কয়াৰ। তো এই দুটা ফৰ্মুলা মতে আমি সদায় পেলাবৰ কাৰণে চেষ্টা কৰিম, আৰু এইবিলাক আমি সদায় কি কৰিম এই দুটা ফৰ্মুলা মতে পেলাই আমি বৰ্গ সম্পূৰণ পদ্ধতিটো অংকখিনি সলভ কৰিম। সো আমাৰ কি হ'ব a plus b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ। আকৌ আমি মনত পেলাইছো যে আমাৰ কি আছে আমাৰ a plus b হোল স্কয়াৰ যিটো ফৰ্মুলা আছিল এটা আমি আকৌ মনত কৰিছো। এটো কি হয় a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ। আৰু আমাৰ যেটো আছে কি যে a minus b হোল স্কয়াৰ। এই ক্ষেত্ৰত গোটেইখিনি সূত্ৰ এক আমি সকলোৱে জানো যে কেৱল ইয়াত কি মাইনাস চিন হ'ব। কেৱল কি হ'ব a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ। কেৱল আমাৰ কি a plus b হোল স্কয়াৰ আৰু a plus a minus b হোল স্কয়াৰ এই সূত্ৰ দুটা প্ৰায় একে সেম। কি হয় কেৱল আমাৰ কি টুৱাইস ab আগত এটা কেৱল মাইনাস চিন হয়, ইয়াত প্লাস চিন আৰু ইয়াত মাইনাস চিন, এখানে আমাৰ ডিফাৰেন্স। এটা আমি বড় আৰম্ভ কৰিছো দুটা অংক কৰাৰ কাৰণে আমি চেষ্টা কৰিছো যে আমাৰ উদাহৰণ 7 আমাৰ উদাহৰণ 7ত দিয়া আছে কি দিয়া আছে টুৱাইস x স্কয়াৰ। উদাহৰণ 7ত কি দিয়া আছে যে
দিয়া আছে কি দিয়া আছে twice x square minus 5x plus 3 equal to 0. সো এইখিনি দিয়া আছে আমি এইটো কি কৰিম আমাৰ বৰ্গমূল পদ্ধতিত পেলাৰ কাৰণে চেষ্টা কৰিম তাৰ মানে এই যেটা আমাৰ অংক আছে এটা আমি কি কৰিম a plus b বা a minus b a plus b বা a minus b হোল স্কয়াৰ সূত্ৰত পেলাৰ কাৰণে আমি চেষ্টা কৰিম সো এইটো আমাৰ যেটো প্ৰথম সংখ্যাটো আছে এই প্ৰথম সংখ্যাটো আমাৰ কি আমাৰ বৰ্গমূল মানে আমি বৰ্গ বনাব লাগিব প্ৰথম যেটো 2 আছে আমি 2 ৰ কোনো মানে বৰ্গমূল নাই আমি 2 সংখ্যাটো বৰ্গ কৰিব নোৱাৰো যেটো যদি আমাৰ ইয়াত কি থাকিলে হেতেন 4 থাকিলে হেতেন তেনহলে এটো আমি কি 4 মানে কি লিখিব হেতেন 2 স্কয়াৰ সো এটো আছে ইয়াত 2 আমি তো কোনো স্কয়াৰ কৰিব নোৱাৰো গতিকে আমি কি কৰিম এটো যাতে আমাৰ স্কয়াৰ থাকে যদি আমি 2 যেটো আমাৰ সংখ্যা আছে এই সংখ্যাটো যদি বাদ দিও যদি আমি কেনেবাকৈ বাদ দিব পাৰো তেনহলে আমাৰ x তো স্কয়াৰ থাকি যাব তাৰ মানে আমাৰ বৰ্গত আহি গল সো সেই কাৰণে আমি কি কৰিম 2 টো নাইকিয়া কৰাৰ কাৰণে চেষ্টা কৰিম সো 2 যদি নাইকিয়া কৰো তাৰমানে আমাৰ এই সংখ্যাটোৰ পৰা আমি গোটেইখিনি যিমানখিনি আমাৰ কি আছে পদ আছে গোটেইখিনি যদি আমি 2 এ ডিভাইডেড কৰো তেনহলে কি হয় চাও সো এটা আমি 2 এ ডিভাইডেড কৰো তেনহলে 2x স্কয়ার ডিভাইডেড 2 2 ক্যান্সেল করলে কোন থাকিব x থাকিব তাৰ মানে কি লিখিব আৰু x স্কয়ার আৰু ইয়াক যদি আমি ডিভাইডেড কৰো এনেকৈ হ'ব -5x বাই কি 2 আৰু ইয়াত হ'ব কিমান প্লাস 3/2 ইকুৱেল টু 0 সো আমি ইয়াৰ আগতে কৈছো যে আমি এইখিনি আমি সদায় কি কৰিম এইটো সূত্ৰত পেলাবৰ কাৰণে চেষ্টা কৰিম সো আমাৰ এইটো আমি যেহেতু ইয়াত মাইনাস চিন আছে যাৰ কাৰণে আমি এইটো কি কৰিম আমাৰ যেটো a - b হোল স্কয়াৰ আছে এই ফৰ্মুলা পেলাবৰ কাৰণে আমি প্ৰয়োগ কৰিম সো আমাৰ এই ক্ষেত্ৰত আমি কি কৰি ৰৈছো যে এইটো a এইটো ধৰিছো x নহয় আমি a ধৰিছো x ক আমি কি ধৰিছো a ধৰিছো তাৰ মানে a স্কয়াৰ তাৰ মানে কি হ'ব a স্কয়ার মানে x স্কয়ার মাইনাস ফর্মুলা কি আছে x স্কয়ার মাইনাস ফর্মুলা কি আছে 2 আছে কি আছে 2 আছে ইয়াত এটা 2 বহাই দিছো তেনহলে a মানে কি আছে x কিন্তু x এটা b ন কি হ'ব এই b টো আমি কি কৰিম এই ইয়াৰ পৰা উলাই লম তেনহলে আমাৰ যাতে এই যেটো আমি লাইনটো লিখি আছো এই লাইনৰ পৰা আগৰ লাইনটো যাতে আমি পাও এনেকৈ লিখিব লাগিব যাতে আমি এই লাইনটোৰ পৰা কি কৰিব পাৰো আগৰ লাইনটো উলাব পাৰো এনেকৈ লিখিব লাগিব তেনহলে 2 টো ওপৰত আছে ওপৰত তো কোনো 2 নাই ওপৰত কোনো 2 নথকাৰ কাৰণে আমি কি কৰিম তলত এটা 2 বঢ়াই দিলেহে এটো 2 কেনসেল যাব তাৰ মানে আমি কি লিখিব পাৰো x টো তো আমাৰ আহি গৈছে কিমান থাকিল ইনটু 5/4 তাৰ মানে এটো যদি এনেকুৱা হয় তাৰ মানে এনেকুৱা আছে 2 * 5/4 এটো আমি কেনেকৈ লিখিব পাৰো 2 * 5/4 2 cancel करके मान हो 2 1 কি 5/2 আৰু লগত কি আছে x তাৰ মানে এনেকুৱা হ'ব এটো আমাৰ বুজাই গেল কিব আগতেই হল সো এই কাৰণে আমি কি কৰিব পাৰো এই ক্ষেত্ৰত আমাৰ কি হ'ব আমাৰ যেটো লাইন এই লাইন মতে আমি কৈছো আমাৰ ওপৰ লাইনটো যাতে ঠিক থাকে ইয়াত আমি আকৌ যাতে আমাৰ যি আমাৰ ফৰ্মুলা আছে ফৰ্মুলা মতে যাতে বহে সেই কাৰণে আমি এটো কৰিছো সো আমাৰ এটা দেখা গল যে twice a into b মানে কিমান হল 5/4 নহলে প্লাস 5/4 হোল স্কয়ার সো a স্কয়ার minus twice ab plus b স্কয়ার এটা দেখা গল যে আমি কি কৰিছো আমি ফৰ্মুলা বহাৰ কাৰণে আমি যেটো 5/4 হোল স্কয়াৰটো আমি এনে বেছি লৈছো সেই কাৰণে আমি ইফালে কি কৰিব লাগিব 3/2 সমান সমান এটো আমি ইফালে বেছি লৈছো ইফালে আমি এটা কি কৰিম বেছি বনাই দিম ইফালে এটো প্লাস কৰা হৈছে ইফালে এটো কি হৈছে আমি প্লাস কৰি দিছো সো প্লাস কৰা দেৰ পিছত এটা দেখা গল যে এটা আমাৰ কি ফৰ্মুলাত বহি হৈছে এটা আমাৰ কি ফৰ্মুলাত বহি হৈছে a - b হোল স্কয়াৰৰ ফৰ্মুলাত বহি হৈছে সেই ক্ষেত্ৰত আমি কি কৰিম এটো বিহেভিয়ৰ এপ্লাই দিম ইয়াত a মানে কিমান আছে x আছে আৰু b মানে কিমান আছে 5/4 আছে সেই কাৰণে এটো হৈ গল কি x - 5/4 হোল স্কয়াৰ মাই ডিয়াৰ ষ্টুডেন্ট তোমালোকে ভালদৰে মন দিবা যে আমাৰ এবিলাক এটো অংক আমাৰ কি একদমত আহি থাকে যাৰ কাৰণে তোমালোকে কি কৰিবা ভালদৰে মন দিবা আৰু যদি আমাৰ যি টিচিং দিয়া আছে এই টিচিংত যদি তোমালোকৰ ভাল লাগি থাকে তেনহলে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু লগতে আমাৰ
ভিডিঅ'খন তোমাৰ বন্ধু বান্ধৱীয়ে যাতে চাব পাৰে সেইকাৰণে তোমালোকে নিশ্চয় শ্বেয়াৰ কৰি দিবা সো আমাৰ কি হ'ল এইটো মাইনাছ আছে ইফালে কি হ'ব প্লাছ হ'ব তাৰ মানে কি হ'ব এইটো যদি স্কয়াৰ কৰা হয় 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 4 ক স্কয়াৰ কৰিলে কিমান হ'ব 16 আৰু এইফালে এইটো যায় কি হ'ব মাইনাছ প্লাছ আছে ইফালে কি হ'ব মাইনাছ 3/2 মন কিমান থাকিল মাইনাছ হৈ গ'ল এইটো ইফালে প্লাছ আছিল মাইনাছ ইফালে যোৱাৰ লগে কি হৈ গ'ল মাইনাছ হৈ গ'ল তো সমান চিহ্ন ইফালে যোৱাৰ লগে লগে কি হৈ গ'ল মাইনাছ হৈ গ'ল এইখিনি আমি কি কৰিম আমাৰ এইটো সেম থাকিল x minus 5/4 এতিয়া আমি হোল আৰু 2 লঘিব কিমান হ'ব হোল আৰু 2 ৰ এলসিয়াম টো আমাৰ কিমান 16 এইটো এলসিয়াম কিমান আছে 16 তেনেহলে এইটো কিমান বাৰ যাব 16 16 এ ডিভাইডেড কৰি কিমান হ'ব 1 into 25 মানে 25 minus 2 divided 16 किमान हुआ 8 into 3 24 তো আমাৰ এইখিনি পৰা আমি লিখি আছো ইয়াৰ পৰা কি হয় বিয়োগ কৰিলে কিমান হ'ব 25 পৰা 42 sorry 25 over 24 বিয়োগ কৰি কিমান হ'ব 1 হ'ব তো আমি লিখি দিছো কিমান ইফালে স্কয়াৰ আছিল স্কয়াৰ টু ইফালে যোৱাৰ সমান চিহ্ন ইফালে যোৱাৰ লগে লগে এইটো কি হৈ যাব ৰুট ওভাৰ হৈ যাব x minus 5/4 থাকি গ'ল স্কয়াৰ টু উঠি ইফালে প্লাস মাইনাস কি হৈ গ'ল প্লাস মাইনাস ৰুট ওভাৰ হৈ গ'ল কি হৈ গ'ল প্লাস মাইনাস ৰুট ওভাৰ এটাৰ কিমান হ'ব ওপৰত থাকিব 1 ওপৰত থাকিব 1 আৰু তলত থাকিব 160 তো এতিয়া আমি x ৰাখি দিছো এটো মাইনাস আছে ইফালে কি হ'ব প্লাস হৈ যাব আৰু প্লাস মাইনাস এটো ৰুট ওভাৰ 1 ৰ বৰ্গমূল 1 আৰু 16 ৰ বৰ্গমূল 4 মানে 1/4 আৰু ইফালে এটো মাইনাস আছে ইফালে কি হ'ল প্লাস হৈ 5/4 এতিয়া দেখা গ'ল যে এই ক্ষেত্ৰত আমাৰ কি হৈছে দুটা মান আছে কিটা মান আছে দুটা মান x ৰ মান কেটা আছে দুটা এবাৰ আমি প্লাস লম এবাৰ আমি মাইনাস লম প্ৰথমে প্লাস লৈছো x ইকুৱেল টু মান লৈছো প্লাস নহল 1/4 প্লাস 5/4 4 of 4 LCM 4 of 4 LCM 4 আৰু এটো আমাৰ কি হ'ব 1 প্লাস 5 সমান 1 3/4 2 रे डिवाइडेड करले किमान होबो 3/1 होबो 3/2 তো আৰু এটা থাকি গ'ল x ৰ যেটো মাইনাস মানটো और আমি কি কৰিব পাৰো x ইকুৱেল টু মাইনাস 1/4 প্লাস 5/4 और x इक्वल टू किमान होबो एलसीएम टू किमान 4 और इफाले किमान থাকিব -1 प्लस 5 और x इक्वल टू किमान হল 4/4 4 ডিভাইডেড কৰি কিমান হ'ব x इक्वल टू তো আমাৰ এই ক্ষেত্ৰত x ৰ দুটা মান বাঢ়ি গৈছে এটা হৈছে কিমান x ৰ দুটা মান বাঢ়িছে এটা মান হৈছে কিমান 3/2 আনটো হৈছে কিমান 1 গতিকে আমাৰ নিৰ্ণয় যেটো সমাধানটো কিমান হ'ব গতিকে সমীকৰণৰ সমাধান হ'ব কিমান 3 আৰু 3/2 আৰু 1 গতিকে প্ৰদত্ত সমীকৰণৰ
সমাধান সমান হ'ব x equal to 3/2 কমা আৰু কিমান মান হ'ব এটা হ'ব তোমাৰ 3/2 আনটো আছে কিমান 1 নেক্সট আমি এটা নেক্সট উদাহৰণ লৈ আহিছো তো নেক্সট আৰু উদাহৰণ নকৰো নেকি যেন হওক আমি নেক্সট এটা আহিছো অনুসৰণৰ পৰা আমি দুটা কৰিম অনুসৰণৰ পৰা আমি কৰি আছো আমাৰ অনুসৰণৰ পৰা গৈ আছো 4.3 এক নম্বৰ বৰ্গমূল পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়া কি উলিয়াব লাগে বৰ্গমূল পদ্ধতিৰে এক নম্বৰত আছে কিমান এক নম্বৰত আছে 2x² - 7x + 3 = 0 2x² - 7x plus 3 equal to 0 এটো আমি কি কৰিম সেম বৰ্গমূল পদ্ধতিৰে কৰিম তো বৰ্গমূল পদ্ধতিৰে কৰাৰ পিছত আমাৰ সূত্ৰটো মনলৈ আহিব লাগিব এটা হ'ল কি a plus b whole square equal to কি হ'ব a square plus 2ab plus b square আনটো আছে কি a minus b whole square equal to a square minus 2ab plus b square এই সূত্ৰটো আমাৰ মনলৈ আনিব লাগিব আমি এই দুটা সূত্ৰৰ মতে কৰিম তো আমি প্ৰথমটো যেটো সংখ্যা আছে এই সংখ্যাটো আমি কি কৰিব নোৱাৰো যেহেতু আমি প্ৰথম সংখ্যাটো আমি বৰ্গ বনাব নোৱাৰো বৰ্গমূল নাই বৰ্গ হিচাপে লিখিব নোৱাৰো গতিকে আমি এটো 2 টো নাইকিয়া কৰাৰ কাৰণে আমি কি কৰিছো 2 ৰে ডিভাইডেড কৰি দিছো কে ডিভাইডেড কৰিছো 2 ৰে ডিভাইডেড কৰিলে কিমান হ'ব ইয়াত x স্কয়াৰ থাকিব ইয়াত 2 ৰে ডিভাইডেড কৰিলে কিমান হ'ব -7x / 2 আৰু ইয়াত হ'ব 3/2 equal to 0 এটা আমাৰ যেটো ফৰ্মুলা যেটো ইয়াত মাইনাস আছে এই কাৰণ আমি এইটো ফৰ্মুলা মতে কৰিব সো আমি কি কৰিম x স্কয়াৰ মাইনাস ফৰ্মুলা মতে 2 into a মানে x 2 into a মানে x into b b টো কিমান হ'ব এটা আমি চাম কিমান আছে x টো আহি গৈছে 7 আছে 7 by কিমান থাকিল 2 আৰু ইয়াত 2 আছে 2 into 2 মানে 4 হৈ যাব কিমান হৈ যাব 4 হৈ যাব এই ইয়াত 2 বেছি লিখিছো সেইকাৰণে তলত 2 বেছি লিখিছো 2 এ 2 পূৰণ কৰিলে 4 হৈ গল তো আমি এটা কি কৰিম a square minus twice a into b এটো যেহেতু b ওলাইছে সেইকাৰণে প্লাস b whole square কি হ'ব b square মানে 7/4 whole square এটা আমাৰ কি হল আৰু যেটো পদ আছিল প্লাস মান আছিল 3/2 সমান সমান ইয়াত আমি এইটো পদ বেছি লিখিছো সেইকাৰণে আমি ইফালে এটা পদ বেছি লিখি দিম মান লিখি দিম 7/4 whole square এটো আমি ইফালে কি লিখিছো বেছি লিখি দিছো তো দেখা গল এটা আমাৰ কি হ'ব এটো আমাৰ এটো সূত্ৰমতে বহিছে এটা আমাৰ কি আছে x square minus twice x into minus মানে a square minus twice a into b plus b square আমাৰ এটো কি হল a minus b whole square সূত্র কৰিছে এটো কি হৈছে ইয়াত a হল x আৰু b হল 7/4 মানে x minus 7/4 whole square সমান সমান 7 ক স্কয়ার কৰিলে কিমান হ'ব 7
7 ক স্কয়াৰ কৰিলে 49 আৰু 4 ক স্কয়াৰ কৰিলে 60 আৰু এই সংখ্যাটো কি আছিল মাইনাস আছিল বি প্লাস আছে হিফালে যায় কি হ'ব মাইনাস হ'ব কি হ'ব 3/2 এটো সেম রাখি দিছো সেম থাকি গল সমান সমান মাই 16 আৰু ইয়াৰ এলসিএম কিমান হ'ব 16 হ'ব 16 আৰু 2 আমাৰ কি লহগু কিমান 16 16 ডিভাইড কৰি কিমান হ'ব 1 1 ইনটু 49 মানে 49 মাইনাস 2 ৰে ডিভাইড কৰি কিমান হ'ব 8 8 ইনটু 3 মানে কিমান হয় 2 ৰে 16 ক ডিভাইড কৰিলে 8 8 ইনটু 3 মানে 24 বান কি দিব সেম রাখি দিছো মোৰ তলত কিমান আছে 16 বাদ দি কিমান থাকিব 25 এটা আমি কি কৰিব পাৰো এইটো যদি ইফালে লিখো মাই ডিয়ার স্টুডেন্ট তোমালোকে যদি ভাল লাগি থাকে তেনেহলে আমাৰ এমআই টিউশন ইউটিউব চেনেলটো নিশ্চয় সাবস্ক্রাইব কৰিবা আৰু পাছত থকা বেল আইকনটো বজাই দিবা যাতে আমাৰ পৰৱৰ্তী নেক্সট ভিডিঅ'সমূহ আপডেটসমূহ তোমালোকে পাই থাকা সো আমি এইখিনি আকৌ কৰিব বিচাৰিছো এইখিনি সেম এটো আমাৰ কি স্কয়াৰ আছে ইফালে যোৱাৰ লগে লগে ৰুট ওভাৰ হৈ যাব তেনেহলে কি হ'ব বা x minus 7/4 সমান সমান প্লাস মাইনাস root over কিমান হ'ব 25 divided 16 divided 16 তোমালোকে নিশ্চয় বুজি আছা নাই যদি বুজি নোপোৱা নিশ্চয় কমেন্ট কৰি জনাই দিবা পৰৱৰ্তীত আমি ইয়াতকৈ বেছি ভালদৰে বুজাৰ কাৰণে চেষ্টা কৰিম যেনে আমাৰ এটো আমাৰ কি হল ইফালে আমি x টো ৰাখি দিছো প্লাস মাইনাস ইট ইজ 25 ৰ ৰুট ওভাৰ কৰিলে কিমান হ'ব 5 আৰু 16 ৰ ৰুট ওভাৰ কৰিলে কিমান হ'ব 4 মানে 5 into 5 মানে 25 4 into 4 মানে 16 আৰু এটো মাইনাস আছে ইফালে কিমান হ'ব প্লাস হ'ব মানে 7/4 এই ক্ষেত্ৰত আমি ইয়াৰ দুটা মান পাম এটা কি হ'ব এটা হ'ব আমাৰ পজিটিভ প্লাস মাইনাস যেটা আছে বা প্লাস লম এবাৰ মাইনাস লম ইয়াৰ কি হ'ব x প্লাস লৈছে নহলে 5/4 প্লাস 7/4 বা x ইকুয়াল টু 4 এর উপর আমার এলসিএম কিমান হ'ব 4 সেম থাকলে এলসিএম সেম হয় নহলে 5 প্লাস 7 x ইকুয়াল টু কিমান হ'ব যদি আমি যোগ কৰো তেনেহলে 12 5 প্লাস 7 মানে 12 আৰু 4 4 এ 12 ক ডিভাইড কৰিলে 4 ৰে 4 12 ক 4 ৰে ডিভাইড কৰিলে কিমান হ'ব 3 হয় নহলে x ইকুয়াল টু কিমান এটা x সমান আমাৰ ওলাই গ'ল 3 আৰু এটা নেগেটিভ লম তাহলে কি হ'ব x ইকুয়াল টু মাইনাস s x ইকুয়াল টু মাইনাস কিমান হ'ব প্লাস মাইনাস আছে 5 বাই মাইনাস 5 বাই 5 divided by 4 plus 7 divided by 4 বা x equal to যেহেতু সেম আছে গতিকে আমাৰ এলসিএমটো সেম হ'ব কি হ'ব 4 হ'ব 4 তেনেহ'লে কিমান হ'ব মাইনাস 5 প্লাস 7 বা x equal to কিমান হ'ব মাইনাস 5 প্লাস 7 7 ৰ পৰা 5 গ'লে কিমান থাকিব 2 divided by 4 সমান কিমান হ'ব x equal to
2 ডিভাইড করলে 1 2 ডিভাইড করলে 2 1/2 সো এতিয়া দেখা গ'ল যে আমাৰ এই যিটো আমাৰ সমীকৰণ আছিল এই সমীকৰণটো সমাধানৰ পিছত x দুটা মান ওলাইছে এটা হ'ল কি 1/2 আৰু আনটো ওলাইছে কিমান 3 গতিকে প্ৰদত্ত সমীকৰণটোৰ আমাৰ যিটো সমাধানটো কেতিয়া হৈছে দুটা হৈছে তেনেহ'লে আমি কি লিখিব পাৰোঁ গতিকে প্ৰদত্ত সমীকৰণটোৰ সমাধান x equal to 3 আৰু 1/2 আৰু 3